আজি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আমি লাচিত দিৱস অনুষ্ঠিত কৰিছোঁ। সকলোৱে যোৰহাটৰ পৰিচিত পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত আজিৰ লাচিত দিৱসৰ সমানুপাতিকভাৱে বীৰ লাচিত সেনা অসমৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণতে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি আশাবাদী আশা কৰিছোঁ বীৰজনাৰ নীতি আদৰ্শৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰতিষ্ঠা লাভ কৰা বীৰ লাচিত সেনা অসমে যেনেধৰণৰ কাৰ্যপন্থা হাতত লৈ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমি সংগ্ৰামী ধাৰা অব্যাহত ৰাখিছোঁ। সেই ক্ষেত্ৰত প্ৰত্যেক ৰাইজৰ সজ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা অনাগত সময়ছোৱাত আমি কামনা কৰিছোঁ। আৰু আজিৰ এই লাচিত দিৱস তথা প্ৰতিষ্ঠা দিৱসত আমি বৃক্ষৰোপণৰ ব্যৱস্থা কৰিলোঁ, চাফাই কাৰ্যসূচী কৰিলোঁ, সমানুপাতিকভাৱে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে আমাৰ বীৰজনাক সাক্ষী কৰি অৰ্কিড ৰোপণৰ ব্যৱস্থা কৰা হ'ল। আৰু ইতিমধ্যে 2 বজাৰ লগে লগে আমাৰ শোভাযাত্ৰাৰ শেষত আমাৰ 2 বজাৰ লগে লগে আমাৰ এতিয়া মূল সভাখন অনুষ্ঠিত হ'ব। আৰু মূল সভাত আমাৰ স্থানীয় বিধায়ক তথা সাংসদৰ পৰা আদি কৰি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। এটাই গুৰুত্বপূৰ্ণ বিষয় যে যোৰহাটত যিমানবিলাক প্ৰতিষ্ঠিত ব্যক্তি আছে, যিমানবিলাক কৃষক আছে, যিমানবিলাক সামাজিকভাৱে জড়িত ব্যক্তি আছে, সেইসকলৰ ওপৰত সন্মান জনাই আমি তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু এইটো কথা আপোনালোকক যোৰহাটবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ, সকলোকে আমি একেটা দিনতে একেটা ক্ষণতে সম্বৰ্ধনা জনোৱাটো সম্ভৱপৰ নহয়। কিঞ্চিত ব্যক্তিসকলক আমি নিৰ্বাচন কৰি সম্বৰ্ধনা জনাবলৈ আমি আজি আগবাঢ়িছোঁ। অনাগত সময়ছোৱাত যোৰহাটৰ যিমানবিলাক প্ৰতিষ্ঠিত ব্যক্তি আছে, সামাজিকভাৱে হওক, খেতি ব্যৱসায়িকভাৱে হওক, শিক্ষাভাৱে হওক প্ৰতিষ্ঠিত ব্যক্তি আছে, তেওঁলোককো আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিম। গতিকে আমাৰ কাৰ্যসূচী এনেধৰণে ৰূপায়ণ কৰিছোঁ। আশাবাদী আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ শুভেচ্ছাৰে আমি শেষ টাইমত আমি সাংস্কৃতিক অনুষ্ঠানভাগ অনুষ্ঠিত কৰি আমি আজি লাচিত দিৱস বা সাফল্যমণ্ডিত কৰিব পাৰিম। ধন্যবাদ। জয় আই অসম। গৌৰৱৰ দিন, জাতীয় বীৰ লাচিত বৰফুকনৰ আজি জন্ম জয়ন্তী, গতিকে আমি লাচিত দিৱস হিচাপে পালন কৰি আহিছোঁ। এই দিনটো আমি বীৰ লাচিত সেনা অসমে বৰ অন্তৰেৰে পালন কৰোঁ। অসমবাসীলৈ এই মুহূৰ্ততে আচলতে আমি শুভকামনা জনাইছোঁ লাচিত দিৱসক। আৰু লগতে এটা কথা জনাব বিচাৰিছোঁ যে চৰকাৰখনে আমালৈ ভয় কৰি গুৱাহাটীত আমাৰ প্ৰগ্ৰেমটোকে কেঞ্চেল কৰালে। আজি আমাৰ